ভগৱানৰ অন্য ৰূপ ডক্টৰৰ তত্বাৱধানত চিকিৎসালয়ত দেখা পোৱা গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক। অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী অসুস্থতাৰ হেতু চিকিৎসালয়ত ভৰ্তি হোৱা দেখা গৈছে। পোনপ্ৰথমে ভগৱানৰ শ্ৰীচৰণত আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী যেন সুস্থ হৈ পৰে সেয়াই কামনা। অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে বহুদিনৰ পৰা হৈ থকা গলব্লাডাৰ শৰীৰত দেখা পোৱাৰ পাছত চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ বাবে চিকিৎসাধীন হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। অসমৰ জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেল ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ যোৱা জনপ্ৰিয় ধাৰাবাহিক ৰাধা, সেই ধাৰাবাহিকত নাৰ্ছৰ এটা জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰি অসমবাসীৰ হৃদয় জয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথক দেখা পোৱা গ'ল চিকিৎসালয়ত। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথে কয় যে গলব্লাডাৰ হৈছিল তেখেতৰ শৰীৰত। গলব্লাডাৰ হোৱাৰ বাবে এটা অপাৰেশ্যন কৰিবলগীয়া হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথে কয় যে ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত সুকলমে অপাৰেশ্যনটো ছাকচেছফুল হৈ গ'ল। অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খুব সোনকালে যাতে সুস্থ হয় সেয়াই কামনা আমাৰ চেনেলৰ তৰফৰ পৰাও। সৰ্বশেষত অসমৰ জনপ্ৰিয় অভিনেত্ৰী মামু নাথ যাতে খুব সোনকালে সুস্থ হৈ পৰে সেয়াই কামনা ভগৱানৰ শ্ৰীচৰণত।